নমস্কাৰ। আজি 20 জুন কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ আজি মৃত্যুতিথি। তেখেতক শ্ৰদ্ধাৰে সুঁৱৰি তেখেতৰ এটি জনপ্ৰিয় কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটোৰ শিৰোনাম হেৰৌ কৃষক। যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। হেৰৌ কৃষক। হেৰৌ কৃষক, প্ৰথম বিপ্লৱী বীৰ প্ৰকৃতিৰ বৈক্ষ বিদাৰক, ধৰণীৰ বুকু ফালি নাঙলৰ ফাল তুলি পোনে পোনে হৈয়ে লখিমীক লভিছিলি। আজিনো লখিমী ক'ত হেৰুৱালি? লোকৰ ফাঁকিত পৰি হলি শোষণৰ দাহ মজুৰ শ্ৰমিক। হিক হিক জীৱনত হিক। হেৰৌ নীলাজ, মুকুটিৰ সেনা সাজি সাজি আজি সাজ। বল 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 আগবাঢ়ি, কৰিব লাগিব আজি লখিমী উদ্ধাৰ। হেৰৌ কুমাৰ, মাটিৰ শিলৰ তৈ আদিশিল্পী পুৰণি ধৰাৰ। বল বল আগবাঢ়ি, গুচি আহ আগ এৰি, গঢ়িব লাগিব তই নতুন জীৱন, ঘূৰাই নতুনক চাপ কৰি নৱ নৱ সৃজন। আমহাৰী আমহাৰী, তাম্ৰযুগ সভ্যতাৰ আদি সৃষ্টিকাৰী, তয়ো আহ আজি পাৰি, নাথাকিবি পিছ পৰি, সৃজিব লাগিব নতুন সৃজন, হব নৱ যুগ অৱৰ্তন। হেৰৌ কহাৰ, তয়ো আদি যুগ সৃষ্টিকাৰ, সৰ্বহাৰাৰ হৈ আজি কিয় তই কৰ হাহাকাৰ? তয়ো আহ হেৰৌ জুহাল সাপৰ এৰি ক্ষমতা, হাতুৰি পৰিহৰি ৰূপোৱাল কণোৱাল নাথাকি শালত পৰি, বল বল আগুৱাই বল। তহঁতৰ সুপ্ত মহান শক্তি লুপ্ত, টকাবৰ হ'ল আজি টকাবৰ হ'ল। দেহাটোল তয়ো দেহাটোল। হেৰৌ কমাৰ, বিদ্ৰোহী বিপ্লৱী যুগান্তৰ মত সৃষ্টিকৰ, মহতি সভ্যতা তোৰেই দান। আহ আহ বল বল হৈ আগুৱান, এৰি তোৰ শালৰ নিয়াৰী, বলি তোৰ হাতিয়াৰ ধৰি, খালি ধূপ মৰা অন্ধকাৰ, জগতৰ নৱ নৱ যুগ সভ্যতাৰ মহা মহা স্ৰষ্টা সৃষ্টিকাৰ। আজি আঠানিত পৰি কৰ হাহাকাৰ, জ্বলাও বুকুত তই অগ্নি চিতাৰ, হৈতাহ শোষকৰ হলি নিজে কল কাৰখানাৰ। ৰবৰ সময় নাই, বল বল গাই গাই আগুৱান গান, এৰি অগ্নিবাণ। ধন্যবাদ।